क'क्राझार डिस्ट्रिक्ट कंग्रेस कोअर्डिनेशन कमिटिनि बानजायनायाव दिनै बारखुंग्रि ब्लक कमिटिखौ दाफुंबाय। गोदान आफादगिरि हिसाबै मानिक बसुमतारीखौ सायख'बाय। बे हाबाफारियाव आसाम प्रदेश कंग्रेस कमिटिनि बुंथिगिरि गर्जन मोसाहारि बिथाङा खौरांगिरि मेलनि गेजेरजों फोरमायो दि गोदान आफाद दानायनि गुबै थांखिया फैगौ बिसायख'थिनि थाखाय दोलोखौ मोजां लाखिनो कमिटिनि गोदान आफादगिरिखौ सायख'नाय जादों। मोर नाम है मानिक चंद्र ब्रह्म। आज आमार एपिसिसिर कंग्रेस भवनत बावखुंग्री समष्टिर एटा मीटिंग हो आछिल। ताते मोक माने एडहक हिसाबे बावखुंग्री समष्टिर हेरि करिले ब्लक कमिटिर प्रेसिडेंट सभापति निर्वाचित हय। एतिया मैं भाविছোঁ जे आगते मैं किन्तु UPPLते आছিলোঁ, किन्तु UPPLक मैं ভাল দেখা নাই। তেওঁলোকে কিন্তু নিজে নিজে কিবা অফিস কৰে, ৰাইজে একো গমেই নাপায়, ৰাইজে কেতিয়াও ভুয়ে নাপায়। গতিকে সেইবিলাকক দেখি পেলাই ৰাইজে যেনেকুৱা নজৰ দি চাইছে, কিন্তু সেইবিলাকৰ প্ৰতি মই চিন্তা কৰি পেলাই মই এটাই পথ আছে আমাৰ কংগ্ৰেছ ব্লকৰ হৈ কংগ্ৰেছৰ কাম কৰি পেলাই আমি হাতটো ডাঙৰ মাৰে আগন্তুক দিনত আমি ফ্লেগটো ওখ কৰিবলৈ চেষ্টা কৰিম। এইটো হৈছে মোৰ প্ৰথম মানে মোৰ হেৰিৰ পৰা জেনেৰেল যিকোনো মানে হাইকমাণ্ডবিলাক কৰিব, কিন্তু আমি যিটো ফ্লেগটো আমি আগুৱাই নেশ্যনেলিষ্ট হিচাপে আমি আগলৈ লৈ যাবলৈ চেষ্টা কৰিম। এইটো আমি আমাৰ ৰাইজক আমি তেনেকৈ বুজাই মেলাই হ'লেও আমি কংগ্ৰেছত যেতিয়া যিমান আহিব খুজি আছে মই এতিয়া গম পাই আছোঁ, তেওঁলোকে আহিব, তেতিয়া আমি আদৰি ল'ম। আদৰি লোৱাৰ পিছত আমি আলোচনা কৰিম। তাৰপিছত আমাৰ চেণ্ট্ৰেল হাই কমিটিয়ে সেইবিলাক বিচাৰ কৰিব, তেতিয়া কাক দিব তেওঁলোকেই কৰিব। আৰু যেহেতু আপুনি এতিয়া UPPLত যিটো দেখিছোঁ, BTCত যিটো শাসন চলাই আছে, এওঁতে মানে বিজেপিৰ বকচাত উঠিহে তেওঁলোকে মানে এই শাসনৰ গাদীত বহিছে। গতিকে তেওঁলোকৰ কিবা এটা পাৱাৰ আছে বুলি মই নাভাবোঁ। আৰু যিটো পাৱাৰ তেওঁলোকে ইউটিলাইজ কৰিব পৰাই নাই এতিয়াও। তেওঁলোকে নিজে নিজে পেলাই বেল বজাই পেলাই ৰাস্তা দি যাই আছে, পাব্লিকে কিন্তু ইহঁতক নজৰ দিয়া নাই। আৰু নজৰ নিদিয়াটো মই লক্ষ্য কৰি আছোঁ, যিটো তেওঁলোকে কিন্তু কাম কৰা নাই। আৰু ঠিকাদাৰবিলাক মানে বিল নোপোৱাত মানে পানীৰ হাঁহ নচৰা হৈ আছে। তেওঁলোকৰ আৰ্থিক অৱস্থাত ইমান বেয়া অৱস্থাত গ'ল যে BTCৰ আণ্ডাৰত, কিন্তু BTCটো উঠাই লৈ যাব পাৰিব নাই সেইটো আগতে এনেকুৱা তেওঁলোকক গম পোৱা গৈছে। গতিকে পাব্লিকে তাত নাথাকে, ৰাইজে নাথাকে। ৰাইজে এতিয়া আমাৰ BFCCত যিমান কংগ্ৰেছ ব্লক আছে তাত যোগদান দিব আৰু তাৰপিছত আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব। আমাৰ হাইকমাণ্ডবিলাকে কৰিব আৰু ৰাইজেও ইয়াত মদত থাকিব, ৰাইজৰ হিচাপেই তেওঁলোকে কৰিব। সেয়াই আৰু এই সুবিধাটো পোৱাৰ কাৰণে সাংবাদিকসকলক ধন্যবাদ যাচিছোঁ। আজি আমাৰ সভা এইটো হ'ল ব্লক কমিটি ৰিভিউ সভা, আৰু এই সভাত মোৰ লগত উপস্থিত আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ সদস্য হিচাপে এক্স সাধাৰণ সম্পাদক বিমল মণ্ডল ডাঙৰীয়া, এক্স ভাইচ প্ৰেচিডেণ্ট DCC প্ৰেমচন্দ ঝা, স্পেচিয়েল ইনভাইটি অফ দিছ কোঅৰ্ডিনেশ্যন কমিটি গানী ডাঙৰীয়া, প্ৰাণজিৎ বসুমতাৰী, আক্লিমা ডাঙৰীয়ানী বাইদেউ, হেলেনা মুৰ্মু ডাঙৰীয়ানী, ষ্টেলা নাৰ্জাৰী ডাঙৰীয়ানী, ৰাজু মাৰাক ডাঙৰীয়ানী আৰু উপস্থিত সাংবাদিকসকল, আজি আমি অতি আনন্দ। এইটোৰ কাৰণে আনন্দ যে কংগ্ৰেছ আকৌ শক্তিশালী হ'বলৈ গৈ আছে। বহু বছৰ আমি তৰুণ গগৈ ডাঙৰীয়াদেৱ যেতিয়া নেকি মুখ্যমন্ত্ৰী আছিল, 15 বছৰ বড়ো জাতিৰ আন্দোলনৰ চেণ্টিমেণ্টটো চাই পেলাই, বড়ো জাতিৰ দাবী দাবাৰ চেণ্টিমেণ্টটো চাই পেলাই, যদিও আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে কংগ্ৰেছৰ উপস্থিত আছিল, ডিষ্ট্ৰিক্ট আছে, ব্লক আছে, প্ৰাইমাৰী আছে, তথাপিও কংগ্ৰেছে এই BTCৰ শাসনৰ লগত আমি ইণ্টাৰফিয়াৰ কৰা নাছিল। অৰ্থাৎ আমাৰ APCCয়ে বা তৰুণ গগৈ ডাঙৰীয়াদেৱে ইমান বুজনি, ইমান আণ্ডাৰষ্টেণ্ডিং যে আজিৰ দিনত BTC বাকী সকলোৱে আন্দোলনৰ এখন চেণ্টিমেণ্ট আছে, গতিকে আমি কংগ্ৰেছটো BTC শাসনত কোনো ইণ্টাৰফিয়াৰ নকৰিম। কিন্তু আজিৰ দিনত কি চালে যে ইমান সুবিধা দিয়াৰ পাছত BPF অৰ্থাৎ হাগ্ৰামা ডাঙৰীয়াই কংগ্ৰেছৰ কথাটো বাদে দিয়ক, নিজৰ স্থায়ীটো তেখেত বাছি ৰাখিব নোৱাৰিলে। আৰু ইয়াৰ লগত আন্দোলনকাৰী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সুবিধা দিছিল। আজি তেখেত ডাঙৰীয়াই BTCৰ CM হয়, কিন্তু আজিৰ দিনত কি হ'ল, UPPL যেনেকা মানে BTC শাসন কৰিব লাগিছিল সেই শাসন নীতিটো পোৱা নাই।
তেখেত মানে বিজেপিত হাতত সমজাই দিলে সেই গতিকে আজি উপায় নাই গৰ্জন মছাহাৰী ডাঙৰে এজন আন্দোলনকাৰী আছিল কিন্তু তেখেতৰ উইকনেছ তেখেতৰ দুৰ্বলতা জাতিবাদীৰ সেন্টিমেন্ট একেবাৰে নাইকিয়া হৈ গৈছে সেই গতিকে মই কি ভাবিল তেনেহ'লে বিজেপিটো এনেকুৱা এটা পলিটিকেল পাৰ্টি নহয় যি পলিটিকেল পাৰ্টিটো খালি পাৰ্টি চেন্ট্ৰিক এইটো ডেম'ক্ৰেটিক চেন্ট্ৰিক বা আমি চিন্তা কৰিলোঁ যে কংগ্ৰেছত থাকি পেলাই কংগ্ৰেছ মানে ভাৰতক স্বাধীন কৰাইছে সেই গতিকে কংগ্ৰেছত থাকি আমি বড়ো জাতিৰ লগত অসমবাসীক আৰু গোটেই ভাৰত দেশক মানে ছাৰ্ভিচ দিম বুলি মই ভাবি আজি এই পদক্ষেপটো লোৱা হৈছে আজি আমি খুব ভাল পাইছোঁ যে আজি প্ৰথমখন এই বাউকুংগ্ৰী 11 নং বাউকুংগ্ৰী ব্লক কমিটিটো আজি গঠন হ'ব ইতিমধ্যে আমাৰ ফেনেল লিষ্ট কৰাও শেষ হ'ল আৰু ইয়াৰ লগতে আমাৰ জুমদুৱাৰটো হৈ গৈছে ইয়াৰ পাছত চৰাইবিল ইয়াৰ পাছত পৰ্বজৰা যিমান কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিমান সমষ্টিবোৰ আছে 12টা সমষ্টি প্ৰত্যেক 12টা সমষ্টিত আমাৰ এখন ব্লক কংগ্ৰেছ ব্লক কমিটি গঠন হ'ব আৰু অকলেইটো নহয় যিমান বিটিচি বাকে যিমান জিলা আছে যিমান কনষ্টিটুৱেঞ্চি আছে 40টা কনষ্টিটুৱেঞ্চি সব কনষ্টিটুৱেঞ্চিৰ কংগ্ৰেছৰ এখন ব্লক কমিটি গঠন হ'ব এই গতিকে আমি আজি আশা এইটো ভাল দিন কংগ্ৰেছৰ ভাল দিন আহি আছে এই গতিকে অহা দিনত মই আজি আপোনাৰ মাধ্যমে দ্বাৰে আমাৰ বড়োলেণ্ডবাসীক মানে অনুৰোধ কৰিছোঁ ইনভাইট কৰিছোঁ যে আপুনি বিজেপি ঠেক দি UPPL ঠেক দি BPF ঠেক দি দলে বলে কংগ্ৰেছত যোগদান কৰক আৰু আমি এই বড়োলেণ্ডত শান্তি মিলা প্ৰীতি আৰু উন্নতিটো আনিম আৰু অসমখনক আকৌ কংগ্ৰেছত ঘূৰি তুলিম এইটো মানে আশা ৰাখি আমি আগবাঢ়ি আছে ইতিমধ্যে পেনেল লিষ্টত ৰাখিছে আমি হাউচত কনচেনচাছ লোৱা নাই গতিকে আমি এইটো ক'ব নোৱাৰিব নিশ্চয় আধা ঘণ্টা বা 1 ঘণ্টাৰ পাছত কমিটিত কোন আছে এইটো ক'বলৈ পাৰিব আমাৰ মাজত আছে মেক্সিমাম UPPL আৰু BPFৰ মানুহবিলাক আজি যোগদান আছে আৰু তেখেতসকলে পদবী হিচাপে গ্ৰহণ ল'ব 26ত লোকসভা কাৰণে আমি কংগ্ৰেছটো অলৰেডি সাজু এই গতিকে আমি এইটো ব্লক কমিটিটো গঠন কৰি আছে ব্লক কমিটি গঠন হোৱাৰ লগে লগে প্ৰাইমাৰীটো হ'ব আমি আৰু এইটোৱে এটা মানে ছিগনেল দি আছে যে আজি বিকল্পটো কংগ্ৰেছে ৰাইজৰ ৰাজা সকলোৱে বিচাৰি আছে বহুত মানুহে কংগ্ৰেছত আহিবলৈ কথা দি আছে এই গতিকে 26ত কংগ্ৰেছতকৈ ভাল আৰু কোনোবা পলিটিকেল পাৰ্টি নাথাকিব যেন মই লাগিছে এইটো হয় কেতিয়াবা বিজেপি BPF যাব BPF বিজেপিত যাব আৰু বিজেপি আজি সাহসকাৰী দল গতিকে মানুহবিলাক যাব কিন্তু এই গোটেইখিনি এৰি আজি UPPLৰ সাহস দল UPPLৰ মানুহবিলাক আমাৰ লগত আহি আছে আৰু BPFে আজি নিজৰ এলায়েন্স পাৰ্টি ক'বলৈ গ'লে আজি BPFতো সাহস দলে তেখেত এলায়েন্স হৈছে বিজেপিৰ লগত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি আৰু BPF এৰি পেলাই কংগ্ৰেছত অহা মানে কি ইয়াৰ লক্ষণে মানে এইটো কৈ আছে যে তেখেত আজি বিজেপিৰ প্ৰতি আশা নাই আৰু UPPLৰ প্ৰতি আশা নাই সকলোৱে নিৰাশাই গতিকে কংগ্ৰেছৰ আখলি লৈছে আৰু আমি আশাবাদী আগন্তুক দিনত অকল মানে এই 26ৰ কথা নহয় 2025ত আমি BTRত কংগ্ৰেছে শাসন কৰিব